ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আজটেক আছামিজ। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ আবেদন কৰিব লাগিব, MLA স্কলাৰশ্বিপ ক'ত গৈ জমা দিব লাগিব সকলো তথ্য জানিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটাই ৰিকুৱেষ্ট যে যদি চেনেলটো তোমালোকে নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময়ত পাই থাকিবলৈ। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট। প্ৰথমে গুগল বা ক্ৰম ব্ৰাউজাৰত অপেন কৰি ল'বা। অপেন কৰাৰ পিছত সাৰ্চ কৰি দিবা MLA স্কলাৰশ্বিপ ফৰ্ম ডাউনলোড, এইটো সাৰ্চ কৰি দিবা। MLA স্কলাৰশ্বিপ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ ডাউনলোড কৰিব পাৰিবা। যদি দেখিছা প্ৰথমতে আহিছে MLA স্কলাৰশ্বিপ স্কেন আছাম 2021, ইয়াতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পাছত এনে এটা পেজ খোল খাইছে, দেখিবা যে স্কেম নেম সুহৃদ স্কেম টাইপ যে ফাইনেন্সিয়াল আছামিজ এলিজিবিলিটি ক্লাছ 10 এণ্ড এবভ, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত সকলো কোৰ্চৰ বাবে এইটো প্ৰযোজ্য হ'ব। ইয়াতে এপ্লিকেশ্যন প্ৰচেছ অফলাইন এপ্লিকেশ্যন ফিজ, ইয়াতে কোনো এপ্লাই কৰিবলৈ হ'লে কোনো টকা প্ৰয়োজন নহয়। এমাউণ্ট 5,000 পৰা 20,000 লৈকে টকা দিব। স্কলাৰশ্বিপ তলত স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত যিকোনো তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰি ল'বা। চিলেক্ট কৰাৰ পাছত তেনে এটা পেজ খোল খাইছে, ইয়াতে দেখিছা ফৰ্মটো ওলাই আহিছে। এই ফৰ্মটো ক'ত ফিল আপ কৰিব লাগিব দেখি। ফৰ্মটো ডাউনলোড কৰাৰ পিছত এনে এটা এতিয়া ওলাই যাব। ইয়াতে ফাৰ্ষ্টত দেখিবা যে এপ্লিকেশ্যন টু দ্য ডেপুটি কমিশনাৰ for availing financial assistance of education benefit under MLA area development fund suhrid Goptop Assam, অৰ্থাৎ তোমালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ইয়াতে বহাই দিবা কেপিটেল আকাৰত। বহুৱাৰ পাছত ইয়াতে দেখিবা নেম অফ এপ্লিকেণ্ট, ইয়াতে সম্পূৰ্ণকৈ নামটো ফিল আপ কৰি দিবা কেপিটেল আকাৰত। ইয়াতে দেখিবা আৰু দিয়া আছে ডেট অফ বাৰ্থ, ইয়াতে ডেট অফ বাৰ্থটো জন্ম তাৰিখটো ইয়াতে বহুৱাই দিবা। যেতিয়া 3 নম্বৰত আহিছে জেণ্ডাৰ, মেল হ'লে মেল দিবা, ফিমেল হ'লে ফিমেল আৰু আধাৰ হ'লে আধাৰ। ইয়াতে দেখিবা আৰু পিছত যে 4 নম্বৰত গাৰ্জিয়ান নেম, গাৰ্জিয়ানৰ নামটো ইয়াত সম্পূৰ্ণকৈ বহাই দিবা। তাৰপিছত গাৰ্জিয়ান অকুপেশ্যন, গাৰ্জনে কি কাম কৰে, কি জীৱিকা কৰে। তাৰপিছত আহিছে ৰিলেশ্যনশ্বিপ, ফাদাৰ নে মাদাৰ নে স্পাউজ না আংকেল, যিটো গাৰ্জেনৰ নাম দিয়া তাৰপিছত যিটো ৰিলেশ্যন হয় সেইটো ইয়াত টিক মাৰ্ক দিবা। তাৰপিছত আহিছে 5 নম্বৰত এড্ৰেছ ইন ফুল, সম্পূৰ্ণকৈ এড্ৰেছ ইয়াতে বহুৱাই দিবা। ইয়াতে দিছে ফাৰ্ষ্টত ডিষ্ট্ৰিক্ট ক'ত হয় ইয়াতে বহাই দিবা। চাৰ্কেল, তাৰপিছত আহিছে মিউনিচিপালিটি হ'লে মিউনিচিপালিটি দিবা অপশ্যনত। আৰু আহিছে ব্লক যিটো সেইটো দিবা। ইয়াতে আছে GP ৱাৰ্ড নম্বৰ, তাৰপিছত আহিছে G নম্বৰ ভিলেজ, অৰ্থাৎ গাঁওখনৰ নামটো ইয়াতে বহুৱাই দিবা। তাৰপিছত আহিছে পোষ্ট অফিচ যিটো হয় ইয়াতে বহুৱাই দিবা। তাৰপিছত পুলিচ ষ্টেচন ইয়াতে বহুৱাই দিবা। লোকালিটি অৰ্থাৎ যিটো এৰিয়াত থাকা সেইটোৰ নাম, সেইটো জেগাৰ নাম। নম্বৰত আহিছে পিনক'ডটো ইয়াতে বহুৱাই দিবা। তাৰপিছত দেখিবা ইয়াতে ফটো, ইয়াতে পাছপোৰ্ট চাইজ ফটো ইয়াতে লগাই দিবা। তাৰপিছত 6 নম্বৰত আহিছে কাষ্টটো জেনেৰেল হ'লে জেনেৰেল, ST SC OBC নাইবা MOBC। তাৰপিছত আহিছে ৰিলিজিয়ন, যিটো হয় ইয়াতে দিবা হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ, বুদ্ধিষ্ট, জৈন, যিকোনো এটা বহুৱাই দিবা। তাৰপিছত আহিছে মোবাইল নম্বৰটো সম্পূৰ্ণকৈ ইয়াতে বহুৱাই দিবা। 10 নম্বৰত আহিছে বেংক এণ্ড ফাণ্ড ডিটেইলছ, বেংক নেম, যিটো বেংকত দিবা সেইটো ইয়াতে বহুৱাই দিবা।
তাৰপিছত বেংক যিটো বেংকৰ নাম দিবা সেইটোৰ ব্ৰাঞ্চ ক'ত হয় তাত বহাই দিব ব্ৰাঞ্চ IFSC কোডটো ইয়াত বহাই দিবা একাউণ্ট নম্বৰটো ইয়াত সম্পূৰ্ণকৈ বহাই দিবা তাৰপিছত আছে একাউণ্ট হোল্ডাৰ নেম একাউণ্ট হোল্ডাৰ অৰ্থাৎ যিটো একাউণ্ট দিবা সেইটো যিটো নাম আছে সেইটো বহাই দিবা তাৰপিছত আছে PAN নম্বৰ থাকিলে দিবা নিদিলে নাই ইয়াতে আৰু এটা কথা মন কৰিবা যেটো স্টাৰ মাৰ্ক আছে সেইটো কম্পালসৰি দিবই লাগিব আৰু যেটো নাই ধৰা এক্সাম্পল PAN নম্বৰটো ইয়াতে স্টাৰ মাৰ্ক নাই ইয়াতে দিদিলেও হ'ব তাৰপিছত আছে এডুকেশ্যন ডিটেইলছ কোৱালিফিকেশ্যন অফ বেনিফিচিয়াৰী ইয়াতে কি হয় এটো বহাই দিবা তাৰপিছত ডিটেইলছ অফ কোর্স অফ for which benefit is sought for course name HSLC HSLC UG না PG না vocational না diploma যিকোনো এটা এতে ক্লিক কৰি দিবা course name অর্থাৎ HSLC হলে ইয়াতে সেবা লিখি দিবা name of address of institutional name অর্থাৎ স্কুল নাইবা কলেজৰ নামটো ইয়াতে সম্পূৰ্ণকৈ বহাই দিব হতকৈ date of admission into the course যেটোৰ কাৰণে এডমিশন এপ্লাই কৰি আছে ফৰ্মটো হেতু কেতিয়া এডমিশন কৰিছিল তাতে বহাই দিবা 12 নম্বৰ আছে whether any family member of the beneficiary is a government employees ইয়াতে যিকোনো এটা বহাই দিবা তাৰপিছত কৈছে যে whether any gift ad is received earlier under any head যিকোনো এটা yes নাইবা no বহাই দিবা তাৰপিছত আছে ID proof type ID number name of ID তাৰপিছত আছে enroll in আধাৰ থাকিলে দিবা না থাকিলে নাই যদি থাকে তেনেহলে আধাৰ নম্বৰটো ইয়াতে fill up কৰি দিবা তাৰপিছত আছে signature of the head of the institute with seal signature of the head of the institute with seal অর্থাৎ যিকোনো এটা স্কুলৰ নাইবা কলেজৰ ইয়াতে seal সহি আৰু signature of the head অর্থাৎ প্ৰিন্সিপালৰ seal আৰু স্কুলৰ sealটো ইয়াতে বহাই দিব লাগিব তাৰপিছত কৈছে recommendation of the MLA concerned with seal MLA ইয়াতে সাইনটো থাকিব লাগিব নহলে ইয়াত নহব তাৰপিছত কৈছে যে declaration ইয়াতে বহাই দিবা তাৰপিছত ইয়াতে ডেটটো বহাই দিবা ডেটটো বহাৰ পিছত প্লেস যেটো নাম হয় এটো ইয়াতে লিখি দিবা তাৰপিছত লাষ্টত আছে signature of applicant যেটো ষ্টুডেন্টৰ নামে ফৰ্মটো ফিল আপ কৰি আছে হেতু ষ্টুডেন্টৰ ইয়াতে signature লাগিব যে এই ফৰ্মখন সম্পূৰ্ণকৈ ফিল আপ কৰাৰ পিছত এমএলএৰ হাতত জমা দিবা এমএলএৰ হাতত জমা দিয়াৰ পিছত এমএলএ বাকিখিনি কাম এপ্লাই কৰি দিব এইকেইটা ডকুমেন্ট এই স্কলাৰশিপত প্ৰয়োজন হ'ব যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো লাইক কৰা শেয়াৰ কৰা বন্ধু-বান্ধৱীসকললৈ আৰু নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিও এনে ধৰণৰ ভিডিওবিলাক সকলো সময় পাই থাকিবলৈ থ্যাংক ইউ